ইতিমধ্যে আছো দেখিছে আমাৰ গলগান মিলত আৰু বাৰে বাৰে কৈ আছো আমাৰ মহান ছোৱালীসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে এই ৰাতি বিহুৰ নাচি সিহঁতে কি পায় আৰু ৰাতি বিহু নাচিবলৈ কি কৰি আছে আমাৰ মহান সমূহত আপোনালোকৰ ওচৰত আহিবলৈ ইহঁতক মই অলপ মেছেজ দিম আমাৰ এই মহান ছোৱালীসকলৰ মাজলৈ লৈ গৈছো আৰু এই ভণ্টি কি ক'ব ৰাতি বিহুৰ বিষয়ে কেইমাহ বছৰৰ ওচৰত আহিব কি ক'ব ৰাতি বিহুৰ বিষয়ে ওচৰত আহা ভণ্টিক যে লাজ কৰিছে চবে কিবা এটা কোৱা কি ক'বা ৰাতি বিহুৰ বিষয়ে কি ক'বা ভাল লাগিছে আজি আৰু আহিবলগীয়া নতুন প্ৰজন্মক মানে কি মেছেজ দিবা আমাৰ ছোৱালীবোৰক নাচিব আহিব লাগে তেনেকে হয় হয় তোমাৰ নাম একচুৱেলি আই থিংক প্ৰিয়ংকা মৰাণ তুমি মোৰ মেছেজৰ ৰিপ্লাই নিদিয়া মেছেজ কৰো ফেচবুকত একো নাই বাৰু বাকী আমাৰ যিহেতু আমাৰ মৰাণৰ এই পৰম্পৰাগত এই বিহু ৰাতি বিহু তাৰ বিষয়ে কি ক'ব বিচাৰা আহিবলগীয়া নতুন প্ৰজন্মক কি ক'ব বিচাৰা মানে আমাৰ এইবিলাক জীয়াই ৰাখিব লাগে আৰু ওলাই আহিব লাগে নাচিব লাগে নিজৰ কৃষ্টি সংস্কৃতি মানে ৰক্ষা কৰিব লাগে একজেক্টলি কাৰেক্ট এই বহুত সুন্দৰ কথা ক'লে বন্ধুজনে নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব লাগে আৰু নিজৰ পৰম্পৰাগত যিহেতু এইটো বিহু আৰু এনেকে মানে সকলো আগবাঢ়ি যাব লাগে আৰু মৰাণ জনগোষ্ঠী মানে এনেকে আগবাঢ়ি এটা ইণ্টাৰনেশ্যনেল লেভেলত এটা নেশ্যনেল লেভেলত পাব লাগে বুলি তাকে কামনা কৰিছো ধন্যবাদ মোৰ এই ফ্ৰেণ্ডছটো আছা ন তুমি সঞ্জীৱ কোঁৱৰ মই মেছেজ দিছো তোমাক মনত আছে নে দেখাইছো